মই হিন্দু হ'ব নিবিচাৰোঁ, মই মুছলমানো হ'ব নিবিচাৰোঁ, মই খ্ৰীষ্টানো হ'ব নিবিচাৰোঁ। মই হ'ব বিচাৰোঁ এজন মানুহ। এখন ভাল চাৰ্টিফিকেট বা এখন ভাল মাৰ্কশ্বিট কেতিয়াও জীৱন হ'ব নোৱাৰে। তোমাক কোনোবাই কৰিব বিচাৰিছে তুমি এজন হিন্দু হোৱা, তুমি এজন মুছলমান হোৱা, মই তাৰ দুৰ্গুৰ বিৰোধী। মই খোলা কথা কৈছোঁ, মই হিন্দু হ'ব নিবিচাৰোঁ, মই মুছলমানো হ'ব নিবিচাৰোঁ, মই খ্ৰীষ্টানো হ'ব নিবিচাৰোঁ। মই হ'ব বিচাৰোঁ এজন মানুহ। আৰু তোমালোককো মই সেইটোৱে কওঁ, তোমালোক ধৰ্মীয়ভাৱে কাক বিশ্বাস কৰা সেইটো তোমাৰ নিজা কথা। কোনোবাই ভগৱান বুলি ক'ব, কোনোবাই শিৱ বুলি ক'ব, কোনোবাই গড বুলি ক'ব, কোনোবাই আল্লাহ বুলি ক'ব, কোনোবাই যীশু বুলি ক'ব, কোনোবাই গৌতম বুদ্ধ বুলি ক'ব, এইটো বেলেগ। যাৰ যি ইচ্ছা, ধৰ্মীয় বিশ্বাসটো নিজৰ মনৰ কথা, এইটো কেতিয়াও কাকো জাপি দিব নালাগে। কিন্তু তুমি নিজে বিশ্বাস যিটো কৰিবা সেইটো বুলি তুমি আনৰ ধৰ্মক ঘৃণা কৰিবা, সেইটো হ'ব নোৱাৰে। আৰু ইয়াত তুমি শিক্ষা গ্ৰহণ কৰি তুমি ধৰ্মটোক ল'বা শান্তিৰ কাৰণে। ধৰ্মটোক তুমি কেতিয়াও অশান্তিৰ বীজ সিঁচিবৰ কাৰণে তুমি ল'ব নোৱাৰা, সেয়া হ'ব নোৱাৰে। সেইটো অন্যায়। আমাৰ এতিয়া ৰাজ্যখনত, আমাৰ দেশখনত সেইটোৰে অভাৱ ঘটিছে। এইটো সংখ্যালঘু বসতি প্ৰধান অঞ্চল, মই গম পাওঁ। ইয়াত বহুতখিনি উদ্বোধক মহোদয়ৰ কথাৰ পৰাই স্পষ্ট যে মাইনৰিটি মানুহখিনিক এতিয়া বহুতেই বেলেগ ধৰণে চায়। মই তোমালোকক এটা কথাই ক'ম, কোনে কি কৈছে ক'বলৈ দিয়া, সেইবিলাক কথাত গুৰুত্ব দিয়াটো অনুচিত। তুমি যদি নিজৰ লক্ষ্যস্থান স্থিৰ কৰিছা যে তুমি এনেকুৱা এজন মানুহ হ'ব বিচাৰিছা, যিজন মানুহ সমাজৰ 10জনৰ কাৰণে তুমি আদৰ্শ হ'বা, সমাজৰ 20জন মানুহৰ কাৰণে তুমি প্ৰেৰণা হ'বা, বছ তুমি নিজৰ সেই লক্ষ্যস্থানত অগ্ৰসৰ হোৱা, বাকী কথা বাদ। কোনোবাই তোমাক সমালোচনা কৰিছে, কৰিবলৈ দিয়া। এটা কথা মনত ৰাখিবা, যাৰ বদনাম আছে তাৰহে বদনাম গাব পাৰে কোনোবাই। যাৰ কোনো নামেই নাই তাৰ কি বদনাম গাব? যাৰ বদনাম আছে তাৰহে বদনাম গায়। তোমাক কোনোবাই সমালোচনা কৰিছে, কৰিবলৈ দিয়া। সমালোচনা কাক কৰে সেইটো সদায় মনত ৰাখিবা। যিকোনো মানুহেই সমালোচনা কৰিব পাৰে, কিন্তু সমালোচিত হ'বলৈ যোগ্য লাগে। অৰ্থাৎ তোমাক যদি কোনোবাই সমালোচনা কৰিছে তেতিয়াহ'লে তুমি ভাবিবা যে তোমাৰ কিবা এটা গুণ আছে। সকলো মানুহক কেতিয়াও সকলো মানুহে সমালোচনা নকৰে। সমালোচনা কৰিবলৈও তুমি সমালোচিত হোৱাৰ এজন যোগ্য মানুহ হ'ব লাগিব, তেতিয়াহে তোমাক সমালোচনা কৰিব। গতিকে তুমি তাত কেতিয়াও হতাশাত নুভোগ। এখন ভাল চাৰ্টিফিকেট বা এখন ভাল মাৰ্কশ্বিট কেতিয়াও জীৱন হ'ব নোৱাৰে। জীৱিকা অৱলম্বনৰ এটা পথ হ'ব পাৰে, কিন্তু সেয়া জীৱন নহয়। জীৱন বেলেগ বস্তু। 90ৰ ওপৰৰ পৰা ল'ৰাটোক এখন ভাল শিক্ষানুষ্ঠানত পঢ়িবৰ কাৰণে সেই চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটখনে সহায় কৰে। তেনেকৈ গৈ 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 এটা সময়ত চাকৰি তুমি যদি প্ৰতিযোগিতাত নামিছা, তেতিয়াও তোমাক সেই চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটখনে তোমাক সহায় কৰে। সেইখিনিলৈকে সেইখনৰ কাম থাকে, কিন্তু তাৰ পিছত গোটেই জীৱনটো যেতিয়া আৰম্ভ হ'ব, সেই চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটখনৰ কিন্তু বৰ বিশেষ গুৰুত্ব নাথাকে। আজি এই যে আমাৰ চন্দ্ৰযান 3, কিছু সময়ৰ পূৰ্বে তোমালোকৰ উদ্বোধক মহোদয়ে মোক সেই কথাটো মনত পেলাই দিছে, যিটো বিজ্ঞান মনস্কতা, অসমৰ যিকেইজন বিজ্ঞানীৰ তাত অৱদান। আনকি এই সূৰ্যৰ পিনে এতিয়া প্ৰেৰণ কৰা মহাকাশ যানতো আমাৰ অসমৰ বিজ্ঞানী জড়িত হৈছে। আমাৰ কাৰণে কিমান গৌৰৱৰ কথা। এই যি 6গৰাকী চন্দ্ৰযানৰ লগত জড়িত হৈছিল, তেওঁলোক এটা সময়ত অসমত কেনেকুৱা ছাত্ৰ আছিল আমি আজি হিচাপ কৰিছোঁ নেকি? এই লখিমপুৰৰ স্বয়ন দত্ত, তেওঁ কিমান চোকা, কিমান মেধা আছিল, আমি আজি হিচাপ কৰিছোঁ নেকি? চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটত তেওঁ কিমান চোকা আমি কোনোবাই খবৰ লৈছোঁ নেকি? নাই লোৱা।